গতিকে হয়তো মই ক'ব নোৱাৰাকৈ বহুত সময় লৈ পেলাইছোঁ, আপোনালোকে চাগে আমনিয়ে পাইছে। মই আৰু বিশেষ বহলাব নোখোজোঁ, কিন্তু এটা কথা মনত ৰাখিব, এইখন ৰুক্মিণীৰ বাইদেউ ঘৰ। যিগৰাকীৰ প্ৰেম পত্ৰখনে ইয়াৰ পৰা 4 মাহৰ পথৰ দূৰণিত থকা দ্বাৰকাপতি কৃষ্ণক আজুৰি আনিলে। নাৰদে কৈছিল যে ওহি দ্বাৰকাহন্তে, সেই কামৰূপ পাত ভীষ্মক নগৰী যাইতে 4 মাহ পথ, 4 মাহ লাগে তালৈ যাবলৈ। তুমি কেনেকৈ যাবা? তোমাৰ এইবোৰ ৰথে নহ'ব, দাউকক মাতা। তুমি যাবই লাগিব যদি তুমি ভক্ত বৎসল হোৱা। দাউকক মাতিলে যিখন ৰথ পাৰ কৰিবলৈ নাও দুনি নালাগে, ওপৰে দিয়ে যাব পাৰে। সেইখন ৰথে নিশাটোৰ ভিতৰতে আহি ভীষ্মক নগৰীত পালেহি আৰু ৰুক্মিণীক লৈ গ'ল। ইমান সাধনা থকা দেশ হয়তো এইখন অসম নাৰীসকলৰ, যাৰ সাধনাৰে কৃষ্ণক চোচৰাই অনা দি আনিছে। এইখন দেশৰ বানপুৰৰ জীয়ৰী উষাই কৃষ্ণৰ নাতি অনিৰুদ্ধক আনি আবদ্ধ কৰি ৰাখিলে। বানে কত মাৰিলে পিটিলে, তথাপিও উষাক এৰি থৈ যাব নোৱাৰিলে। আমি মনত ৰাখিব লাগিব, সেইখন দেশৰ আমি যুৱতী, সেইখন দেশৰ আমি মাতৃ। ইয়াক আমি অপমাননা কৰি যিকোনো মন গ'লে নগ্ন পোচাকেৰে সমাজৰ যাত্ৰা ভং আমি যাতে নকৰোঁ। আমাৰ চৰিত্ৰৰে নিচাযুক্ত হৈ যাতে আলিবাগ নষ্ট নকৰোঁ। হয়তো টিঙৰ গাঁৱত তিয়কত হোৱা নাই আজিলৈকে, কিন্তু বহু জেগাত হৈ আছে। সেইকাৰণে আমি এই কথাবিলাকো মনত ৰাখিব লাগিব। গতিকে এইখন ৰুক্মিণীৰ দেশ, চিত্ৰলেখাৰ দেশ এখন। গতিকে এতিয়া মই সদৌ শেষত আপোনালোকক এটা কথা ক'লোঁ, এটা সাধু কওঁ, সৰু সৰু ল'ৰা ছোৱালীখিনি আছে, তোমালোকে শুনা দেই।